নমস্কাৰ বন্ধুসকল জিঅ' হৈছে ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ 4G নেটৱৰ্ক সাৰ্ভিস প্ৰভাইডাৰ জিঅ'ৰ বহুত ইউজাৰ ভাৰতবৰ্ষত আছে আৰু দিনে দিনে জিঅ'ৰ ইউজাৰ বৃদ্ধি হৈ গৈ আছে আৰু মইও তাৰ মাজৰ এজন মইও আজি প্ৰায় 1.5-2 বছৰ ধৰি জিঅ' ইউজ কৰি আছো আৰু জিঅ'ৰ পৰা ইন্টাৰনেট সেৱা ব্যৱহাৰ কৰি আছো কিন্তু জিঅ'ৰ ইউজাৰ যিমানে বৃদ্ধি হৈ গৈ আছে সিমানে জিঅ'ৰ স্পীড লাহে লাহে কমি গৈ আছে গতিকে আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকক জনাম কেনেকৈ জিঅ'ৰ স্পীড বঢ়াব পৰা যায় আৰু তাৰ কাৰণে মোবাইলত কি সেটিংস কৰিব লাগে গতিকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু স্টেপ বাই স্টেপ ফলো কৰক যদি স্টেপ বাই স্টেপ ফলো নকৰে তেতিয়া হলে আপোনালোকৰ মোবাইলৰ সেটিংসত যদি খেলিমেলি হয় তেতিয়া হলে স্পীড আগৰে থাকিব আৰু চেঞ্জ নহব নমস্কাৰ মই ৰিতু দ্বিতীয়কলে আপোনাক স্বাগতম তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰো তাৰ কাৰণে আমি প্ৰথমতে যাব লাগিব গুগল প্লে ষ্টৰলৈকে ইয়াত গৈ লিখিব লাগিব মাষ্টাৰ ভিপিএন এতিয়া যেটো থাৰ্ড এপ দেখিছে সাবিৰ হৈতে হেউজিয়া কালাৰ এপ যেটো ৰেটিং 4.6 সেই এপটো আমি ক্লিক কৰিব লাগিব আৰু সেই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব লাগিব ইনষ্টল হোৱাৰ পাছত এপটো ওপেন কৰিব লাগিব ওপেন কৰি গো অপচনটোত ক্লিক কৰিব লাগিব এতিয়া দেখিছে এই এপটো আমাৰ এই এপটোৰ যি সাৰ্ভাৰ আছে তাৰ সাৰ্ভাৰৰ লগত আমাৰ নেটটো কানেক্ট কৰিব ট্ৰাই কৰিছে আৰু এতিয়া কানেক্ট হৈ গ'ল এতিয়া আপুনি এবাৰ ইন্টাৰনেটটো ট্ৰাই কৰি চাব পাৰে নিশ্চয় আপোনাৰ ইন্টাৰনেটটো এতিয়া আগতকৈ অকনমান হলেও ফাষ্ট হ'ব যেতিয়া আপোনাৰ নেটটো নেট কৰা হ'ব মানে আপোনাৰ নেটত কাম শেষ হৈ যাব তেতিয়া আপুনি এই কানেক্টেড অপচনটোত ক্লিক কৰি দিলে আপুনি VPN টো ডিসকানেক্ট কৰি দিব পাৰিব এই দেখিছে আমাৰ VPN টো এতিয়া ডিসকানেক্ট হৈ গ'ল তাৰ কাৰণে আমি প্ৰথমতে যাব লাগিব মোবাইলৰ সেটিংস অপচনটোলৈ সেটিংস অপচনত গৈ তাত সিলেক্ট কৰিব লাগিব সিম কাৰ্ডছ এণ্ড মোবাইল নেটৱৰ্কছ তাত গৈ আমি জিঅ' 4G পাম তাত সিলেক্ট কৰি এক্সেস পইণ্ট নেম সিলেক্ট কৰিব লাগিব এক্সেস পইণ্ট নেম সিলেক্ট কৰোতে দেখিছে ইয়াত ইন্টাৰনেট আৰু জিঅ' নেট দুটা আছে এটো আমি সিলেক্ট কৰিব লাগিব এতিয়া আমি চেঞ্জ কৰিব লগিয়া ফাৰ্স্ট অপচনটো হল সাৰ্ভাৰ সাৰ্ভাৰত গৈ আমি তাত লিখিব লাগিব www.google.com লিখি আমি ওকে কৰি দিব লাগিব আমাৰ নেক্সট অপচনটো হল অথেন্টিকেশন টাইপটো নান কৰি দিব লাগিব লগতে APN প্ৰটোকলটো আপোনালোকে দেখিছে IPv4 IPv6 আৰু লাষ্টত আছে IPv4/IPv6 আৰু এতিয়া মোৰত গৈ আমি সেটিংসটো সেভ কৰি দিব লাগিব এতিয়া আপুনি ইন্টাৰনেটটো ট্ৰাই কৰি চাব পাৰে আপুনি আগতকৈ অকমান হলেও ইন্টাৰনেট স্পীডটো এতিয়া বেছি পাব এতিয়া আমি আহিছো ফাৰ্স্ট আৰু বেষ্ট অপচনটোলৈ এই বেষ্ট অপচনটোত আপোনাৰ হাতত থাকিব লাগিব দুটা মোবাইল আৰু আপুনি এই মোবাইলটোৰ পৰা যেটো মোবাইলত আপোনাৰ জিঅ' আছে সেই জিঅ' মোবাইলটোৰ পৰা আপোনাৰ হাতত যেটো দ্বিতীয় মোবাইল আছে সেই মোবাইলটোলৈ আপুনি কল কৰিব লাগিব এ দেখিছে মই মোৰ নম্বৰত কল কৰি দিছো কল কৰাৰ পাছত আপুনি মোবাইলটো ৰিসিভ কৰিব লাগিব এতিয়া আপুনি ইন্টাৰনেটটো অন কৰি চাব পাৰে নিশ্চয় আপোনাৰ স্পীড বহুত বাঢ়ি যাব মইও এই অপচনটো ইউজ কৰি ইউটিউব চোৱা ইউটিউবত ভিডিও আপলোড কৰা আদি কাম কৰো আপুনিও এই অপচনটো এবাৰ ট্ৰাই কৰি চাওকচোন যদি আপোনাৰ নেট স্পীড বাঢ়িছে তেন্তে কমেন্ট কৰি জনাব ভিডিওটো চোৱাৰ বাবে আপোনাক ধন্যবাদ যদি ভিডিওটো ভাল লাগিল তেতিয়াহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব
লগতে সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব যাতে আমি যি নতুন ভিডিঅ' আগবঢ়াওঁ তাৰ লেটেষ্ট নটিফিকেশ্যন আপোনাৰ মোবাইলত যায় আৰু আপুনি আমাৰ ভিডিঅ'টো উপভোগ কৰিব পাৰে ধন্যবাদ